আপোনালোকৰ মাজলৈ আমি আগুৱাই দিব বিচাৰিছো এয়া মঞ্চ কৃষ্ণমণি চুতীয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গীত মাতেৰে সলনি কৰা অসমবাসী ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা কৃষ্ণমণি চুতীয়াৰ গীতৰ শৰাই চাবুৱালে প্ৰায় আপোনাৰ 12 বছৰ পিছত আহিল ভাল লাগে মোৰ চাবুৱাখন বৰ চিৰসেউজ চাবুৱা ব্ৰিটিছে প্ৰথম চাহ ৰুইছিলে চাবুৱাতে হয় নহয় চাবুৱাৰ এটা ইতিহাস আছে গতিকে চাবুৱা যিহেতু মই তিনিচুকীয়া মহাবিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ তেতিয়া এই চাবুৱা অঞ্চলৰ বহুত মোৰ সহপাঠী আছে ইয়াতে আৰু বহুত মানুহৰ লগত চিনাকি মোৰ অগ্ৰজ মোৰ মিছনদাহঁতৰ লগত বহুত পুৰণা এটা সম্পৰ্ক আছে সেই তেতিয়াৰ পৰাই সৰু ল'ৰাটো আজি আপোনালোকৰ মাজলৈ আপোনালোকৰ মৰম আৰু ভাল পোৱাৰ মাজত আহি গান গাব পৰা হ'ল মই শিল্পী বা গায়ক হয় নহয় মই নাজানো কিন্তু মই গান পগলা এটা মানুহ মই গান গাই ভাল পোৱা এটা মানুহে মোক যি বুলি ক'ব পাৰে কোনোবাই শিল্পী বুলি কয় কোনোবাই গায়ক বুলি কয় মই নিজকে এজন গানৰ পাগল বুলিয়ে মই ভাবোঁ সেইকাৰণে চাবুৱাৰ বিহুলৈ আহোঁতে ষ্টেজলৈ আহোঁতে বহুত টাইম লাগি যায় বহুত মানুহৰ লগত কথা পাতি আহিব লাগে কোনোবাই নামাতিলে মনটো বেয়া পায় সেইকাৰণে আহোঁতে ষ্টেজ পাওঁতে বহুত দেৰি হ'ল নৰেন দিহিঙীয়া দাদাহঁত বহুত পুৰণা মোৰ চিনাকি ৰূপমহঁতক বহুত সৰুৰ পৰা পাইছোঁ আজি তাৰ দিনত বহুত গালিও দিলোঁ মই কিছু কথা সৰু কথা গতিকে মই আচুৰ যিটো মানে সদৌ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই মই আজি কৃষ্ণমণি চুতীয়া হৈছোঁ গতিকে সকলো মোৰ যিসকল নতুন মোৰ ভাতৃ বন্ধু ছাত্ৰ সন্থা আটাইলৈ মোৰ মৰম আৰু ভালপোৱা জনালোঁ আৰু উদযাপন সমিতিৰ যিসকল জ্যেষ্ঠ আছে নৰেন্দ্ৰসকলে মোৰ সেৱা জনালোঁ আপোনালোক যিসকল জ্যেষ্ঠ ইয়াত উপস্থিত আছে আটাইলৈ মোৰ সেৱা যাচিলোঁ মোৰ যিসকল বন্ধুবৰ্গ আছে সকলোলৈ মৰম যাচিলোঁ গতিকে চাবুৱাৰ এই ঐতিহ্যমণ্ডিত বিহুৰ কাৰণে এটা জোৰকৈ হাত চাপৰি লাগে ধন্যবাদ আমি এটা ধুনীয়া গানৰ মাজলৈ যাওঁ মোৰ কোনো এনেকুৱা মানে গাড়ী নাম নাথাকে যে মই ৰেগুলাৰ এইটো গানেই গাম বা ইয়াৰ পিছত এনেকুৱা এটা ধৰণৰ গীত গাম মই আগৰ পৰাই চাবুৱাত বহুতবাৰ গীত গাইছোঁ বিনু দাহঁতৰ লগত বহুত ঘূৰিছোঁ গুণাগুণ দাহঁতৰ লগত কোনোবাই বহুত দেৰি ৰৈ থাকিলে মোৰ কাৰণে গান শুনিবলৈ মোক ফোন কৰি কৈছে বহুত দেৰি হৈ গ'ল আৰু এতিয়াতো ঘৰৰ পৰাই গান শুনিব তো আজি ভাবিলোঁ এটা বেলেগ ধৰণৰ গান গাওঁ ভাল লাগিব চাবুৱা অঞ্চলৰ মানুহৰ মনৰ আবেগ অনুভৱ তুমি অলপ শুনিয়া গোটেই জীৱন বিচাৰিলে অসম দেশৰ দৰে নামাও ইমান ৰক্ষা মাতি অসম আমাৰ গুণৰ নাই ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠাবি 10 মান বজাতে গান গাম বুলি ভাবিছিলোঁ কিন্তু সময়ৰ তাগিদাত আমাৰ বহুত দেৰি হৈ গ'ল সকলোৱে যে ইমান আশাৰে ৰৈ আছে তাৰ কাৰণে বহুত ধন্যবাদ সকলো ৰাইজৰ মৰম ভালপোৱা আছে আজি অনুষ্ঠানত আৰু এই অনুষ্ঠানটোত আজি মই আপোনালোক এটা কথা প্ৰথমে কৈ লওঁ আমাৰ টকা পইচাতকৈ আজি এই অনুষ্ঠানটোত মৰম আৰু ভালপোৱা বেছি সোমাই আছে সেইটো কাৰণে প্ৰথমে আপোনালোকক মই মোৰ অনুভৱৰ কথা কৈ দিলোঁ গতিকে সকলোৱে সহযোগ ৰাখিব ভাল লাগিব জীবন বিচাৰিলে
শুক্ৰবাৰ আৰু শনিবাৰে আপোনালোকে সকলোৱে বিহুপ্ৰেমী ৰাইজে উপভোগ কৰিবলৈ পাব। দেওধাই হাতখোলা গাঁৱৰ ৰঙালী বিহু সন্মিলন 23 আৰু 24 তাৰিখে গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী বিশ্বজিৎ খাটোৱাল আৰু ৰিমঝিম ডেকা মৰাণৰ গীতৰ শৰাই। এতিয়া সকলোবিলাক ৰেষ্টুৰেণ্ট আৰু ধাবা মজিয়ালৈ গুচি গ'ল। আমাৰ সেই পুৰণা ফেৰীখন নোহোৱা হৈ গ'ল, সেই ধোঁৱা চাংখন নোহোৱা হৈ গ'ল, ধোঁৱা চাঙত ওলমি থকা সেই আলানবোৰ আৰু সেই কলখাৰ নোহোৱা হৈ গ'ল। তেতিয়াৰ পৰাই যাতে আমি অসমীয়া জাতি ক'ৰবাত দুৰ্বল হৈ গৈছোঁ নেকি এনেকুৱা এটা অনুভৱৰ গান মই গাবলৈ চাই গৈছোঁ। খাৰ খোৱা অসমীয়া
অ'